মৰ্নিং সকলোকে আজি গুৰুবাৰ দিনটো সকলোৰে শুভ হওক তাৰে কামনা কৰিলোঁ। এয়া লাল চাহ একাপ লৈছোঁ আৰু এনেকৈ বাহিৰতে এয়া মাইনাক বিস্কুট পানী দিছোঁ আৰু ইফালে তেওঁৰে খেলি আছে। তাইক যেতিয়া স্কুল বন্ধ থাকে মানে আমি বাহিৰত এনেকৈ লৈ অলপ সময় তাইক পঢ়াওঁ, কাৰণ তাইৰ পৰীক্ষা আহি আছে, অলপ পঢ়াবই লাগিব যিমান হ'লেও। আৰু বাবুৱে অলপ ডিষ্টাৰ্ব দিয়ে, সন্ধিয়াৰ সময়তো একেবাৰে পঢ়িব নিদিয়ে, উপায় নাই আৰু, কাৰণ তাইক পঢ়াবই লাগিব মই অলপ সময় কষ্ট কৰি হ'লেও, কাৰণ মই অকলে ঘৰখন চম্ভালিব লাগে আৰু দেউতাক ডিউটিত থাকে, সেইকাৰণে মানে মই অকলে দুইটা সন্তানক চাব লাগে আৰু তেনেকৈ কোনো নাইও সহায় কৰা, আৰু আজিকালি জানেই নহয় মানুহ নাপায় বিচাৰিলে, সেইকাৰণে মই অকলে ঘৰখন চাব লাগে, দুইটা সন্তানক চাব লাগে। এতিয়া অলপ সময় পঢ়াওঁ, তাৰপিছত সিহঁতক খোৱা লোৱা অলপ যোগাৰ কৰিম। আৰু এতিয়া তোমাক মই যে অলপ আগত পঢ়ালোঁ বাবা, মই তোমাক সুধিম, তুমি ক'ব পাৰিবানে? কোৱাচোন, হোৱাট ইজ দ্য নেম অফ ইয়ৰ কাণ্ট্ৰি? The name of my country is India. তাৰপিছত কোৱা, হোৱাট ইজ দ্য নেম অফ ইয়ৰ ষ্টেট? The name of my state is Assam. ষ্টেট। হোৱাট ইজ দ্য নেম অফ ইয়ৰ নেশ্যনেল ফ্লাৱাৰ? The name of my national flower is lotus. What is the name of your national animal? The name of my animal is National animal is tiger. Animal is tiger. Very good. এতিয়া, what is the name of your national bird? The name of my national Bird bird is? is peacock. Peacock. Very good. এতিয়া এইখিনি পাৰিলা? এইখিনি পৰীক্ষাত আহিব হয়নে নহয়? এনেকৈ ধুনীয়াকৈ পঢ়ি থাকিবা, পাৰিবা হা? টাইমছ গাই দিয়াচোন, কোনটো গাবা? ৰিংগা ৰিংগা ৰৈছে, কোনটো গাবা? গোৱা, গোৱা। Lucy looked loser pocket. Kitty fisher found it. There was not a penny in it, but a little round it. ধুনীয়া হৈছে। এটা ইংলিছ মেথছ এইখিনি লিখিব লাগিব হয়নে নহয়? বাবুৱে খেলি থকা সময়তে আমি পঢ়ি আদায় হ'ব লাগিব হয় নহয়? এইখিনি তোমাক লিখি দিছিলোঁ, তোমাৰ পাহৰি থাকা যে, তাত কি কি লিখা আছে? অৰেঞ্জ লিখা আছে হয় নহয়? পেৰট। তুমি কিয় পাহৰি যোৱা? সেইটো কাৰণে লিখি থৈছোঁ, তুমি যাতে চাই থাকা। এনেকৈ শুই থাকোঁতে ইফালে চাব দেই, বাবুৱে কি খেলি আছে, নহ'লে সেয়া এনেকৈ খেলা বস্তু উলিয়াই দি থৈছোঁ, নহ'লে একেবাৰে আমাক ডিষ্টাৰ্ব দি থাকিব নহয়। অলপ সময় আৰু তাৰপিছত মনত পৰাৰ লগে লগে আকৌ আহিব। সঁচাকৈ দিনটো যে কেনেকৈ যায় একেবাৰে ক'ব নোৱাৰি আৰু। দেখিছেনে? দুইটি সন্তান, এটা 1.5 বছৰ হৈছে, এটা 5 বছৰ। দুইটি সন্তানে এইটো বুজি নাপায়, মানে এটা বস্তুক লৈ মানে যি হাহাকাৰ, তাইও বুজি নাপায়, তাইও সৰু হৈ আছে অলপ, সিও বুজি নাপায়। একেবাৰে কৈছোঁ নহয়, মোৰ মাথাটো গৰম হৈ যায়। যেতিয়া দেউতাক আহে ডিউটিৰ পৰা, তেতিয়া অকণমান সকাহ পাওঁ, সিহঁত দুটাক চাই মই কামখিনি আঁৰিকৈ কৰিব পাৰোঁ। এতিয়া কাম বন পৰি আছে, ঘৰ দুৱাৰ সাৰি মন্দিৰত চাকি জ্বলাই মই চাহকাপ লৈ সিহঁতক অলপ বিস্কুট পানী দি এনেকৈ বহি লৈছোঁ। আকৌ ভাত পানী, কাপোৰ ধোৱা কাম, কিমান কাম আছে দিনটো, কি ক'ম আৰু। কষ্ট যিসকলে এনেকৈ কষ্ট পাইছে সেইসকলে বুজি পাইছে চাগে মোৰ কথাটো।